Guys, good morning. আজি হৈছে নেক্সট ডে আজি যামগে ঘৰলৈ যামগে আজি এখেতে নিবলৈ আহিব যামগে বুলি ভাবি মনটো অলপ বেয়া লাগি আছে তথাপিতো বেয়া লাগি থাকিলে উপায় নাই এতিয়াতো নিজৰ ঘৰখনলৈ যাবই লাগিব কাৰণ সেইখন ঘৰতো মোৰ কিছুমান দায়িত্ব আছে গতিকে একো নাই ছোৱালী জীৱনটো যিহেতুকে এনেকুৱাই যাব লাগিবই গতিকে আজি যামগে আৰু ঘৰলৈ এতিয়া মায়ে ভাত পানী ৰান্ধি আছে ভাত পানী খাই মেলি লওঁ এখেত কিমান সময়ত আহে ঠিক নাই কিমান সময়ত আহিব আগবেলা আহিম বুলি কৈছিলে কিন্তু এতিয়া চাগে তেওঁ আগবেলা অহা নহ'ব গতিকে পাছবেলালৈ যামগে আৰু ঘৰলৈ আমাৰ ঘৰৰ ফুলনিখন আপোনালোকক এবাৰ দেখাই দিছোঁ এইজোপা বাগান ভেলিয়া য়েল্লো কালাৰ ফুলিব দাদাই লগাইছে আৰু এজোপা এতিয়ালৈকে ফুলা নাই এজোপা কি জানো নামটো মই নাজানো দেই আপোনালোকে জানে যদি জনাব আৰু এইজোপাও বাগান ভেলিয়া ধুনীয়াকৈ একদম ডাঙৰ এটা টাবত দি দিছে বাগান ভেলিয়াটো টাবত দিলে বোলে একদম জোপোহা হৈ ফুলে সেইবাবে এনেদৰে দি দিছে আৰু দাদাই তাৰপাছত এজোপা এপাহ দুপাহ ফুলি আছে বহুত ফুলিছিলে দুদিনমান আগত মই ঘৰত আহোঁতে পূৰা ফুলি আছিলে এতিয়া কমিছেগৈ আৰু ফুলবিলাক এইয়া দেখিছেনে এইবিলাক ফুল মই আগতে ঘৰত থাকোঁতে ৰোৱা ফুল এতিয়া বহুত ডাঙৰ হৈ গ'ল পূৰা ডাঙৰ হৈ গ'ল এজোপা বাগান ভেলিয়া এইবিলাক ফুল পূৰা ফুল খেচেং মেচেং হৈ আছে আৰু এনেকৈ থৈ দিয়া হৈছে যে সেইবাবে দাদা আহিলে প্ৰতিপাল কৰে দেউতাই কেতিয়াবা মাজে মাজে কৰে প্ৰতিপাল ফুলবিলাকৰ আমাৰ ঘৰৰ সন্মুখতে এজোপা দেখিছেনে বাগান ভেলিয়া ইমান ধুনীয়াকৈ ফুলিছে বহুত ওপৰলৈকে ফুলিছে এইজোপা বাগান ভেলিয়া লতা টাইপৰ বগাই যায় দেখিবলৈ বৰ ধুনীয়া লাগিছে এতিয়া ভাত পানী খাই লওঁ মায়ে ভাত বাঢ়িছে ভাত পানী খাই মেলি ওলাম আৰু এতিয়া ভাত খাই লওঁ ইফালে মায়ে ভাত বাঢ়িছে আজি কি বনাইছে মাছ আৰু কবি ভাজি মাছ ফ্ৰাই খাই লওঁ ভাতটো এয়া ওলাই মেলি ৰেডি হ'লেও এতিয়া যাম আৰু ঘৰলৈ এখেত আহি পালেহি আপোনালোকক মই পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ত আৰু ঘৰত গৈ গতিকে আপোনালোকে মোৰ আজি ভিডিঅ'টো চাই কেনে পালে মোক জনাব লগতে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই